আজি আমি গৈ আছো চেৰাপুঞ্জী। ইয়াত আমি এতিয়া ৰাতিপুৱা ফ্ৰুটছ লৈ লৈছোঁ খাবৰ কাৰণে আৰু আমি এইটো লৈছোঁ। এইটো খাচীসকলৰ বোলে ফেমাছ হয় ইয়াত। এইটো এতিয়া খাই কেনেকুৱা লাগে আমাৰ খাই চাবা এটা খোৱা। আমি এইফালে চেৰাপুঞ্জী পাই গ'লো। আনিব লাগে হয় নাই মানে বহুত ধুনীয়া ভিউটো। এইটো ফুলি গৈছো लेकिन एटलीस्ट मतलब 1500 तक का बॉडी बनाया जो अच्छा लगता है। तो सोली तो मैं सब जगह बना दी दो তেনেকুৱা মানে जो जगह बनाए थे इधर तलो ये जगह पर माने है व्यू तो बहुत मजा है देखो এখানে যাতে বলে ইভান ইজ তো ইয়াত নাই তো আগত আছে। আমি এতিয়া গৈ আছো গাৰ্ডেন অফ কেভছ। क्या है रिजर्व है? हाँ वहाँ पे जा सकता है अभी वहीं जा रहे हैं সোমাই যাব লাগে হে এই স্পৰ্ট ওৱান নং ওৱান পেলং চিয়াম দুইটা চব ফটো মাৰি দিব লাগে সিহঁতক মা 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 নেকি কি হ'ল এইটো কেভ হয় হা দুইজন মোৰ এনেকুৱা ফিল হৈছে এহেঁতৰ দুজনকে ফটো মাৰিবলৈ মই আহিছোঁ মোক লৈ আহিছে সিহঁতি ফটো মাৰিবলৈ পুৰা ফটোগ্ৰাফাৰ। এইটো হৈছে কেভ হয়। ইয়াত ৰজাই আগত আহি পিনি শুইছিলে সেইকাৰণে এই ছাইডত যে গেপখিনি দিয়া আছে মানুহখিনি আহি পিনি ইয়াত চাব পাৰে। এই ৰজা খোৱাৰ কাৰণে সুবিধা বনাই থৈছিলে এনেকৈ। আমি এতিয়া গাৰ্ডেনৰ কেৱল ভিতৰত সোমাব লৈছোঁ স্পট বাই স্পট। আমাৰ বাইদেউজনীয়ে আমাক জনাই গৈ থাকিব ক'ত ক'ত গৈ আছোঁ বুলি। এইবিলাক চব প্ৰাকৃতিক হয় আগতে মানে বনোৱা। এইটো জেগাটোৰ নাম হয় চময়াম ফল। চময়াম লাগিছে অঁ ইমান তাৰ ৰ'দ দিছে ন চলো অঁ এইফালে হেৰি হ'ব কি এইটো মানে বৰা কি এই ফটো নাই কেনেকুৱা পাইছা চাই পিনি জেগাটো বহুত ধুনীয়া। গুহা আছে আৰু দেখুৱাই থাকিব আহি যাওক আহি পোৱা নাই।
ফটো ফটো থ্রি ফটো মাইন না এটা ৱাটাৰফলছ আছে নেক্সট এই ৱাটাৰফলত মাৰিম গো এইটো হৈছে স্পৰ্ট 6 Bagging place was a thick forest. Means the honey produced by the loa. আমি ছটা স্পৰ্ট চাই দিলোঁ এতিয়া এইফালে তলৰফালে আছে 7 নম্বৰ স্পৰ্টটো এইফালে যাম আমি এতিয়া অলপ বহি লৈ পৰিস্মিতা चल चल फटाफट सेल्फी मारने हैं फिर और आपला कॉफी नवा আমি এতিয়া हाँ ড্ৰেছ পিন্ধি আছোঁ পৰিস্মিতা মই ট্ৰেডিশ্যনেল এয়া আমি দুজনী পুৰা খাচী ড্ৰেছ পিন্ধি ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি কেনেকুৱা লাগিছে এতিয়া আমি গাৰ্ডেন অফ কেভৰ পৰা ওলাই পিনি নৌকালিকা ফলছলৈ গৈ আছোঁ পুৰা ওপৰলৈ উঠি গৈ আছোঁ এতিয়া টিকেট কাউণ্টাৰ এইটো হৈছে নৌকালিকা ৱাটাৰফল বহুত ধুনীয়া মানে আৰু এইফালে ভিউ চক दुई नंबर दुई तीनटा तो वन नंबर পাইনাপল পৰা বনাইছে सब हैंडमेड আমি এতিয়া আৰু এটা কেভলৈ আহিছোঁ দেৰি হ'ব কিন্তু মাউচ মাই কেভ কাউণ্টাৰ এইফালে এইফালে এক্সিট আৰু এইফালে এইফালে যাব লাগিব কেভৰ ভিতৰলৈ সোমাই গৈ আছোঁ ওপৰলৈ चाय दी भाई কি বহি পিনে নিবা নিবি কৰিবা অঁ বিৰাট ধুনীয়া আহিছে ফটো এইটো হৈছে কেভ এইটো কেভৰ ভিতৰটো বহুত আমি এনেকৈ বহুত মানে কষ্ট হৈ আহিছোঁ ভিতৰলৈ এনেকৈ আহিব লাগিব আৰু বহি চাইছ বুলি এয়া কেমেৰা গৈছে যদি লা গৈ আছে মাথা ধাবা দেই হাউলি যিমান পাৰা সিমান হাউলি আহা নিউ এক্সপিৰিয়েঞ্চ কোনো লাহে লাহে দেই মইতো বহি বহি গৈছোঁ मला कभी कभी वो पाली লাইট লাগে নেকি দিওঁ টৰ্চ লাইট দিলে ডাউন 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 অঁ এটা ভৰি থোৱা লেফ্ট চাইডে হাউলি দিয়া অঁ আকৌ ওপৰলৈ
মোবাইল বন্ধ কৰি দিছোঁ মই, তুমি উঠি লোৱা। ধৰি যোৱা, অঁ এনেকৈ হাউলি দিয়া। ইয়াত মাৰি দিওঁ। নাই লোৱা, ক'ত ওলালে? শেষ। বহুত ধুনীয়া নিউ এক্সপিৰিয়েঞ্চ। পুৰা ৰাস্তা বগাই বগাই আহিছোঁ। আমি পুৰা গুহাৰ ভিতৰৰ পৰা ওলাই এতিয়া এনেকৈ বাহিৰলৈ ওলাই আহিলোঁ। মজা লাগিল। অঁ এইটো হৈছে ছেভেন ছিষ্টাৰ ফলছ, কিন্তু এতিয়া যিহেতু মানে বাৰিষা নহয়, বাৰিষাত বেছি ধুনীয়া লাগে। পানীখিনি কমি গ'ল। আজি আমি ৰুমত লাষ্ট দেখি এইফালে চিকেন ফ্ৰাইড ৰাইচ খালোঁ চবে। এইফালে ইহঁতি খাইছে পৰ্ক ফ্ৰাইড ৰাইচ আৰু টিভি চাই মজাকৈ।